শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হেয়াৰে কোনৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া যে শেৱালি ফুলাৰ বতৰ, আহকচোন আজি মোৰ পাকঘৰলৈ শেৱালি ফুলৰ গীতেৰে আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আজি পাকঘৰত মোৰ শেৱালি গছৰ লগত জড়িত থকা এবিধ সামগ্ৰীৰে মই ৰেচিপিটো তৈয়াৰ কৰিবলৈ যত্ন কৰিছোঁ। মোৰ মাহঁতৰ দিনৰে এটি ৰেচিপি, বৰ সুন্দৰ ৰেচিপি, যিটো ঔষধি গুণযুক্ত। সেয়ে এতিয়া শেৱালি ফুলাৰ বতৰ, সেয়ে মই এই ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাওকচোন, মই প্ৰথমে ঘোল বনাই লৈছোঁ। বেচন লৈছোঁ, চাউলৰ গুড়া লৈছোঁ আৰু নিমখ লৈছোঁ সোৱাদ অনুসাৰে, হালধি লৈছোঁ সোৱাদ জোখমতে আৰু কালজিৰা অকণমান, তেনেকৈ জলকীয়া গুড়া অকণমান এনেকৈ লৈছোঁ। লৈ এয়া চাওক, মই এইখিনি এটা সুন্দৰ ঘোল প্ৰস্তুত কৰি ল'ম। শেৱালি ফুলেৰে আমি বৰ খাইছোঁ নহয় যায়, কিন্তু শেৱালি ফুলৰ গছৰ পাতেৰে বৰ খাইছেনে আপোনালোকে? যদি খাইছে মোক কমেণ্টত জনাব, আৰু যদি নাই খোৱা মোৰ ৰেচিপিটো চাবচোন কেনেকৈনো মই আজি বনাওঁ। সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চাব দেই। বৰ ঔষধি গুণযুক্ত হয় এই শেৱালি ফুল, আৰু পাতৰ গুণাগুণ আছে বহুত, পেটৰ কাৰণে আমাৰ বহুতেই ভাল। মাহঁতৰ দিনত বনাইছিলে এনেকৈ। এই আমাৰ ঘোলটো অকণমান পনীয়া হোৱা যেন পাই আকৌ মই পিঠাগুড়ি এক চামুচ দি দিলোঁ। মোৰ মাহঁতৰ দিনত বেচন নাছিলে, কিন্তু চাউলৰ গুড়ি দিয়ে কৰিছিলে, পিঠাগুড়ি দিয়ে এই বৰটো বনাইছিলে। মই বেচন দিছোঁ আৰু লগতে কালজিৰা, জলকীয়া গুড়া এনেকৈ দি দিছোঁ অলপ মিলাই। এয়া শেৱালি ফুলৰ পাত লৈছোঁ মই। আমাৰ মানুহ দুজন কাৰণে মই পাত বেছি লোৱা নাই। পাতখিনি ধুই লৈছোঁ, লৈ অকণমান শুকাই পাতৰ মানে পানীটো শুকাব লাগে অলপ। এনেকৈ ঘোলখিনি জুবুৰিয়াই তেলত ভাজি যাব। এয়া চাওকচোন, ফ্ৰাইং পেনখন মই এইফালে পাতি দিছোঁ, তেল দিছোঁ, দি তেলত মই মচমচীয়াকৈ সেই শেৱালি ফুলৰ পাতখিনি ধুনীয়াকৈ ভাজি যাম। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় মোৰ পেজটো ফ'ল' কৰিব। ফ'ল' শব্দটো মোৰ প্ৰতিটো পষ্টৰ ওপৰতে নীলা আখৰেৰে লিখা থাকে, তাতে ক্লিক কৰি দিলেই হ'ব। আৰু এটা ভিডিঅ'সমূহ যদি চাই ভাল পায় এটা সুন্দৰ কমেণ্ট দিব, আৰু যদি বেছি ভাল লাগে শ্বেয়াৰ কৰি দিব। আৰু ইউটিউবত যদি চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অৰুপাৰ পাকঘৰ বুলি মাৰিলে আহি যাব মোৰ চেনেলটো। এয়া চাওক, লুটিয়াই দিছোঁ মই ধুনীয়াকৈ। এয়া চাওকচোন, খৰখৰীয়া হৈ যাব। দুবাৰমান এনেকৈ লুটিয়াই দিলে পাতটো বৰ ধুনীয়াকৈ মচমচীয়া হৈ আহিব। শেৱালি ফুলৰ কোমলীয়া পাতটো ল'ব, বেছি বুঢ়া পাত নল'ব। এয়া চাওকচোন, ইমান ধুনীয়া কালাৰ উঠিছে। এনেকৈ গৰম ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক, একদম মচমচীয়া। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনালোঁ।